নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল PM ক্ৰাফট এণ্ড ক্ৰিয়েশ্যনলৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো কেনে ধৰণে মই মোৰ পুৰণা পাটৰ কাপোৰবোৰ ৰিক্ৰিয়েট কৰিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰথম কাপোৰযোৰ হৈছে এযোৰ পিংক কালাৰৰ বনাৰসী পাটৰ কাপোৰ। যেহেতু কাপোৰযোৰত সিলভাৰ গুণাৰ কাম কৰা আছে সেইকাৰণে মই তাত সিলভাৰৰ দহি বটিছো আৰু তাতে সিলভাৰ গুণাও দি দিছো আৰু ব্লাউজটো সিলভাৰ কালাৰৰ ৰাখিছো। মেখেলাখন মই সেমে ৰাখিছো। কাপোৰযোৰ মই পিন্ধি পেলাই উঠা এখন ফটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছো। নেক্সট কাপোৰযোৰ হৈছে এযোৰ প্ৰায় 30 বছৰ মান পুৰণি কাপোৰ। কাপোৰযোৰত মই বগা দহি বটিছো আৰু বগাত প্ৰিন্টেড এটা ফুল স্লিভৰ ব্লাউজ চিলাইছো আৰু মেখেলাখন সেমে ৰাখিছো। নেক্সট কাপোৰযোৰ হৈছে এযোৰ স্কাই ব্লু কালাৰৰ কাপোৰ। তাতে অকণমান বগাও আছে আৰু এই কাপোৰযোৰত মই নেভি ব্লু কালাৰৰ দহি বটিছো সিলভাৰ গুণা দি পেলাই আৰু মেখেলাখন সেম ৰাখিছো আৰু ব্লাউজটো নেভি ব্লু কালাৰৰ এটা ব্লাউজ ফুল স্লিভৰ লৈছো আৰু ব্লাউজটো বেক ওপেন হয় আৰু আপোনালোকে ব্লাউজৰ যিবিলাক ডিজাইন এইবিলাক মোৰ ব্লাউজ ডিজাইনৰ যেটো ভিডিও আছে তাতে সকলোখিনি ডিজাইন পাই যাব। এযোৰ পাট মুগাৰ কাপোৰ। কাপোৰযোৰত সকলো কালাৰৰ ফুল আছে। কাপোৰযোৰ খুবেই ধুনীয়া। এই কাপোৰযোৰৰ চাদৰখনৰ মাজৰ অংশ মই কাটি দিছো। কাটি পেলাই তাৰ যিখিনি পাৰি আৰু আঁচলটো বেলেগ মুগা ৰঙৰ কটন চাদৰ এখন আনি পেলাই তাত লগাইছো আৰু ব্লাউজটো এনেকুৱা ৰঙা লৈছো। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকৰ মোৰ ডিজাইনবিলাক। নেক্সট এযোৰ পাটৰ কাপোৰ। এযোৰৰো মই তেনেধৰণে আঁচলটো আৰু পাৰিখিনি বেলেগ বগা চাদৰ এখনত আনি পেলাই লগাইছো। যেহেতু কাপোৰযোৰ খুব হেভি, চাদৰখনতো বহুত বেছি ফুল আছে সেইকাৰণে চাদৰৰ মাজৰ অংশখিনি মই কাটি পেলাই বেলেগ এখন মেখেলা বনালো আৰু এই সাইডত এনে ধৰণে পাৰি লগাই দিলো আৰু আঁচলটো লগাই দিলো। এযোৰ পুৰণা মেইন সেট। কাপোৰযোৰত মই ৰঙা দহি বটিছো তাৰ মাজে মাজে মণি লগাই পেলাই কাপোৰযোৰ আৰু অকণমান এট্ৰেক্টিভ হ'বৰ কাৰণে আৰু তাত এডাল এনেকুৱা ৰেড কালাৰৰ লেস লগাইছো। আঁচলটোতো লগাইছো, সাইড পাৰিটোতো লগাই দিছো আৰু মেখেলাখনতো লগাইছো। যেহেতু কাপোৰযোৰ অকণমান পুৰণা হৈছে সেইকাৰণে কাপোৰযোৰ উজ্জ্বল হ'বৰ কাৰণে এনে ধৰণে মই লেস লগাইছো আৰু তাৰ লগত যেটো ব্লাউজ লৈছো হেতু মই অফ শোল্ডাৰৰ এটা ব্লাউজ লৈছো ৰেড কালাৰৰ। ব্লাউজৰ যিবোৰ ডিজাইন সেইবিলাক মোৰ ব্লাউজ কালেকশ্যনৰ যেটো ভিডিও আছে ভিডিওটো যদি চোৱা নাই এবাৰ চাব, মই ডেসক্ৰিপচনত লিংকটো দি দিম। মই লাষ্ট কাপোৰযোৰ আপোনালোকৰ লগত পিন্ধিয়ে শ্বেয়াৰ কৰিছো। এই কাপোৰযোৰৰ মই চাদৰখনৰ মাজ অংশ কাটি পেলাই ব্লাউজটো বনালো আৰু বগা কালাৰৰ চাদৰখন আনি তাত পাটৰ চাদৰখনৰ পাৰিটো আৰু আঁচলটো লগাই ললো। আশা কৰোঁ আপোনালোকে ভিডিওবোৰ চাই ভাল পালে আৰু যদি ভাল পালে তেন্তে কমেন্ট এটা কৰি জনাব যে কোনযোৰ কাপোৰ আপোনালোকৰ ভাল লাগিছে আৰু লাইকটো কৰিবই। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ ইউটিউব ফেমিলিৰ মেম্বাৰ হোৱা নাই তেন্তে সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ ইউটিউব ফেমিলিৰ এজন মেম্বাৰ হৈ পৰক। ভিডিওটো ইমান সময় চাই থকাৰ বাবে সকলোলৈ বহুত ধন্যবাদ।